ঐ মন্টু, তই যে এই ফিচিকি যোৱা গেঞ্জিটো পিন্ধি জেণ্টলমেন ওলাইছ, আমাৰ ককাৰ দিনত আমাৰ ঘৰৰ পহৰাদাৰী কুকুৰটোকো ইয়াতকৈ দামী মখমলৰ কাপোৰ পিন্ধাইছিলোঁ। আমাৰ বংশটো আচলতে আহোম স্বৰ্গদেউ একদম সোঁহাত আছিল, বুজিছ? হেৰ বেছি ফিতাহী মাৰিব নালাগে। তোৰ ককাই জেঠী মাৰিবলৈ গৈ গুলটিটো হেৰুৱাই উচুপিবলৈ ধৰোঁতে মোৰ ককাইহে বুদ্ধি দিছিল। তই হেনো স্বৰ্গদেউ সোঁহাত। তোৰ চেহেৰাটো চাচোন, ঠিক যেন শুকান কাঠ এডালত চশমা এযোৰ পিন্ধাই থৈছে। হেৰ তোৰ ফিতাহী। হেৰ ৰবিচোন, কাজিয়াখন নকৰিবি। আচলতে মোৰ কথা শুন। মোৰ এজন পূৰ্বপুৰুষ আছিল বিখ্যাত তান্ত্ৰিক। তেওঁ এবাৰ এটা মন্ত্ৰ মাৰি গোটেই পুখুৰীটোৰ পানী চৰ্বত কৰি দিছিল। এতিয়া ময়ো সেই বিদ্যা শিকি আছোঁ। অহা মাহত মই এটা যন্ত্ৰ বনাম। ইফালে শুকান গোবৰ ভৰাবি আৰু সিফালে সোণৰ বিস্কুট ওলাই আহিব। হেৰ হৰেণ, তোৰ সেই তান্ত্ৰিক বিদ্যাৰ গুণতেই চাগে যোৱাবাৰ বজাৰত চোৰটোৱে তোৰ মানিবেগটো লৈ যাওঁতে তই চকু টিপিবলৈ পাহৰি গৈছিলি। তই সোণৰ বিস্কুট উলিয়াবি। তই এটা ভেকুলী ধৰিবলৈ গ'লে 10 বাৰ উজুতি খাৱ দেখোন। ঐ হৰেণ বজেন। ক। শুন, এইবোৰ সৰু কথা। আগত বহাগ বিহু আহি আছে। মই এটা বিৰাট ডাঙৰ প্লেন কৰিছোঁ। এইবাৰ আমি বিহু মাৰিবলৈ আমেৰিকালৈ যাম। কিন্তু প্লেনেৰে নহয়, মই মোৰ ঘৰৰ সেই পুৰণি চাইকেলখনতে পাংখা লগাই দিম। চৰকাৰী ইঞ্জিন নালাগে আমাক। মই মোৰ ঘৰৰ পানী তোলা মটৰটোকে ফিট কৰি দিম। হেৰ, চাইকেলত পাংখা লগাই আমেৰিকালৈ যাবি? তই যোৱাবাৰ পথাৰৰ আলিত চাইকেল চলাওঁতে বোকাত সোমাই যে চিঞৰিছিলি, সেইটো পাহৰিলি নেকি? তই হেনো আমেৰিকাত বিহু পাতিবি। তাত গৈ গামখাৰু পিন্ধি বিহু নাচিবি নেকি? হেৰ তই কি বুজিবি? মই হোৱাইট হাউচৰ ছাদত নামি ৰাষ্ট্ৰপতিক ক'ম, ঐ বডি, লৈ আহ আমাৰ পঁইতা ভাত আৰু আলু পিটিকা। আমি তাত এনেকুৱা বিহু নাচিম যে আমেৰিকাৰ মানুহে পটলুং এৰি ধুতি পিন্ধিবলৈ লাইন পাতিব। মই তাত মণ্টু বিহু একাডেমি খুলিম। মণ্টুৱে যিমান পাৰে কওক, মই কিন্তু আমেৰিকাত সোণৰ ইটাৰে এটা বিহু মঞ্চ সাজিমেই। সেই মঞ্চত বজেন তই ঢোল বজাবি। কিন্তু চাবি, তোৰ ঢোলৰ শব্দ শুনি যাতে মানুহে ভয়তে পলাই নাযায়। তোৰ হাতৰ যিহে গুণ, তই ঢোল কোবালে শব্দতকৈ বেছি ধূলিহে ওলায়। হেৰ হৰেণ, তই ঢোলৰ কথা নকবি। মই এইবাৰ বিহুত এনেকুৱা এটা ডিজিটেল ঢোল বনাম যে এবাৰ কোবালে গোটেই পৃথিৱী কঁপিব। আৰু মণ্টু, তই যে আমেৰিকাত চাউলৰ খেতি কৰিম কৈছ, মাটিৰ পৰা নহয়, তই হেনো বতাহৰ পৰা সান্দহ উলিয়াবি। হেৰ, তই সৰুতে ভেকুলী এটা বচাবলৈ গৈ নিজেই গাঁতত পৰি যোৱা দিনটোৰ কথা পাহৰিলি নেকি? ঐ হৰেণ কাই, মায়ে তোক বিচাৰি গোটেই ঘৰটো কঁপাই দিছে। তোক হেনো বিহুলৈ বুলি সান্দহ খুন্দিবলৈ চাউল ধুবলৈ দিছিল, আৰু তই ইয়াত আমেৰিকাত বিহু মঞ্চ সাজি আছ। মায়ে কৈছে, যদি এতিয়াই ঘৰ নাপাওঁ তেন্তে আজি তোৰ পিঠিত সোণৰ ইটা নহয়, জেঠী কোবোৱা বাঁহৰ এছাৰিহে পৰিব। হেৰ বিশ্ববিখ্যাত বিহুৱা, এতিয়া সান্দহ খুন্দিবলৈ দৌৰ দে, নহ'লে আজি তোৰ ইঞ্জিন মাৰে বিহুৰ আগতেই গৰম কৰি দিব। শুন, মই আচলতে টেষ্ট কৰিছিলোঁ যে তহঁতে মোৰ অবিহনে কেনেকৈ বিহু পাতিবি। এতিয়া যাওঁ দে, চাউলখিনি ধুই দিওঁ, নহ'লে মোৰ আমেৰিকাৰ সপোন আজি আমাৰ ঘৰৰ ঢেঁকীশালতে শেষ হ'ব। ঐ হৰেণ, তই যে সেইদিনা কলি আমেৰিকাত সোণৰ বিহু মঞ্চ সাজিবি, সেইখনত তই নিজে নাচিবি নে মানুহক নচুৱাবি? তোৰ যিহে চেহেৰা, বিহুৰ দিনা তই যদি বিহুৱানখন ডিঙিত লৈ ওলাই যাৱ, মানুহে ভাবিব কোনোবা পকেট মাৰাটোৱে বিহুৰ চান্দা তুলিবলৈ আহিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তোক দেখিলে মঞ্চৰ পৰা জঁপিয়াই পলাই লৰ দিব। মণ্টু, তই মোৰ কথা বাদ দে। তই যোৱাবাৰ বিহুৰ নামত গাঁৱৰ নামঘৰত গৈ মালভোগ কল এটা চুৰ কৰি খাওঁতে ধৰা পৰা নাছিলি জানো? তই হেনো হোৱাইট হাউচত গৈ পঁইতা ভাত বিচাৰিবি। তোক আমেৰিকাৰ চিকিউৰিটিয়ে ধৰি নি এনেকুৱা জেং বিহু নচুৱাব যে তই বিহুৰ ব আখৰটো পাহৰি যাবি। হেৰ ৰবিচোন, তহঁতি কাজিয়াখন অলপ বাদ দে। এইবাৰ বিহুত মই এটা বিৰাট ডাঙৰ স্মাৰ্ট কুলি চৰাই বনাম। মাত্ৰ মোৰ বাৰীৰ চুকত বহি থাকিব আৰু যিয়ে বিহুৰ চান্দা বিচাৰি আহিব তাক দূৰৈৰ পৰাই আমেৰিকান ভাষাত গালি পাৰি খেদা দিব। পইচা মোৰ এনেকৈয়ে বাচিব। বজেন, স্মাৰ্ট কুলি চৰাই বনাই হেনো।
তোৰ বাৰীত এতিয়াও এটা কাউৰী সোমাবলৈ ভয় কৰে তোৰ চেহেৰাটো দেখি। তই আকৌ স্মাৰ্ট কুলি চৰাই বনাও। তই বৰঞ্চ এটা কাম কৰ, এইবাৰ বিহুত তই নিজেই আমাৰ ঘৰৰ চুকত বহি থাকিবি। তোক দেখিলে বিহু দলবোৰে ভয়তে আমাৰ ঘৰৰ পদূলিমুখৰ পৰাই পলাই যাব। মোৰ খৰচটোও বাচিব। হেৰ, বজেনৰ চেহেৰাৰ কথা নকবি। সিদিনা বজাৰত বজেনে বিহুৰ কাপোৰ ল'বলৈ যাওঁতে দোকানীজনে তাক ভিখাৰী বুলি 5 টকা এটা দি বিদায় দিছিল। সি হেনো ডিজিটেল ঢোল বজাই পৃথিৱী কঁপাব। হেৰ বজেন, তোৰ ঢোলৰ শব্দত পৃথিৱী নহয়, তোৰ নিজৰ ঘৰৰ ছালখনহে খহি পৰিব। ঐ হৰেণ, বেছি ফিতাহী নামাৰিবি। তই যে কৈছ বতাহৰ পৰা চাউল উলিয়াবি, সিদিনা বতাহত তোৰ ধুতিখন উৰি যাওঁতে তই যিটো দৌৰ দিছিলি সেইটো মই পাহৰা নাই। তই হেনো আমাৰ ঘৰৰ চাউল বাচিবলৈ আম্বানীক মাতিবি। আম্বানীয়ে তোক দেখিলে ভাবিব কোনোবা মগনীয়ে আহি সপোন দেখিবলৈ আৰম্ভ কৰিছে। হৈছে দে হৰেণ, বজেনৰ লগত তৰ্ক কৰি লাভ নাই। ই হ'ল এই যুগৰ আটাইতকৈ ডাঙৰ মিছলীয়া। এইবাৰ বিহুত আমি দুটা মিলি আমেৰিকালৈ যামেই যাম। বজেনক ইয়াতে ৰেচনৰ দোকানৰ লাইনত থৈ যাম। ই তাতে বহি বহি বিহুৰ গান গাই থাকিব। বিহুৰে বিৰি নাপাতে ঐ কেৰাচিন তেল অকণো পালোগেহেঁতেন। হ'ব দে, যি কি নহওক ভাই, আমেৰিকা নহ'লেও আমাৰ গাঁৱৰ বিহুৱেই শ্ৰেষ্ঠ। ব'ল এতিয়া ঘৰলৈ যাওঁ, নহ'লে মাৰ হাতৰ বিহু আজি আমাৰ পিঠিতেই আৰম্ভ হ'ব। ব'ল ব'ল, সোনকালে ব'ল।